প্ৰিয় দৰ্শক, চন্দ্ৰপুৰ নামৰ এখন গাঁৱৰ কাষত এখন ঘন জংঘল আছিল। সেই জংঘলখনত নানা প্ৰজাতিৰ পশু পক্ষীয়ে বাস কৰিছিল। জংঘলখনৰ কাষতে এটা সৰু জুপুৰিত এগৰাকী বিধৱা মহিলাই বাস কৰিছিল। মহিলাগৰাকীৰ নাম আছিল সাবিত্ৰী। সাবিত্ৰীৰ বয়স প্ৰায় 25 বছৰমান আছিল। এবছৰ পূৰ্বে সাবিত্ৰীৰ স্বামীৰ এটা জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। সাবিত্ৰীৰ এতিয়া নিজৰ বুলিবলৈ কাষত কোনোৱেই নাছিল। জংঘলৰ মাজত খৰি বিচাৰি সেই খৰি বিক্ৰী কৰি আৰু গাঁৱৰ ঘৰে ঘৰে সৰু সুৰা কাম বন কৰি সাবিত্ৰীয়ে কোনোমতে চলি আছিল। সাবিত্ৰী দেখিবলৈ খুবেই ধুনীয়া আছিল, কিন্তু সাবিত্ৰীয়ে মনত বহুত আঘাত লৈ জীয়াই আছিল। গাঁওখনৰ একাংশ নিকৃষ্ট মানসিকতাৰ লোকে সাবিত্ৰীক অকলশৰীয়া হোৱাৰ সুযোগত নানা ধৰণৰ মানসিক অত্যাচাৰ চলাই গৈছিল। কিন্তু সাবিত্ৰীয়ে কেতিয়াও কাকো বেয়াকৈ কোৱা নাছিল। যিমান পাৰে সিমান তাই সহ্য কৰিবলৈ চেষ্টা কৰিছিল। তাই কোনোমতে জীৱনটো পাৰ কৰি নিয়াৰহে চেষ্টা কৰিছিল। এদিন সাবিত্ৰীয়ে জংঘলৰ মাজত খৰি বিচাৰি ফুৰিছিল। ঠিক সেই সময়তেই এজোপা গছৰ পৰা এটা ডাঙৰ বান্দৰ তললৈ সৰি পৰিল। হঠাৎ সন্মুখত বান্দৰটোক দেখি সাবিত্ৰীয়ে বহুত ভয় খালে, কিন্তু বান্দৰটোৱে সাবিত্ৰীক কোনো আক্ৰমণ নকৰিলে। বান্দৰটোৱে কেৱল সাবিত্ৰীৰ ফালে থৰ লাগি চাই থাকিল। সাবিত্ৰীয়েও লাহে লাহে বান্দৰটোৰ ফালে চালে আৰু সুধিলে, তুমি কোন? তোমাক কি লাগে? তেতিয়া বান্দৰটোৱে সাবিত্ৰীলৈ চাই মূৰ দুপিয়ালে। বান্দৰটোৰ কাণ্ড দেখি সাবিত্ৰীৰ অলপ হাঁহি উঠিল। তাই বান্দৰটোৰ ফালে চাই লাহেকৈ হাঁহি মাৰি নিজৰ কামত লাগিল। বান্দৰটোৱে সেই স্থানতে বহি একেথৰে সাবিত্ৰীৰ ফালে চাই আছিল। যেতিয়া সাবিত্ৰীয়ে খৰিখিনি একগোট কৰি বান্ধিবলৈ লৈছিল, তেতিয়া বান্দৰটোৱেও আহি সাবিত্ৰীক সহায় কৰিবলৈ ধৰিলে। অৰ্থাৎ এডাল এডালকৈ খৰি সাবিত্ৰীক আনি বান্দৰটোৱে বান্ধি দিবলৈ ধৰিলে। বান্দৰটোৱে এইদৰে সহায় কৰা দেখি সাবিত্ৰী খুবেই আচৰিত হৈ পৰিল। বান্দৰটোলৈ তাইৰ বহুত মৰম লাগিল। সাবিত্ৰীয়ে মৰমতে বান্দৰটোৰ মূৰত হাত বুলাই দি ক'লে, তুমি পশু হ'ব পাৰা, কিন্তু তুমি বহুত জ্ঞানী, তুমি বহুত কথা বুজি পোৱা। এই বুলি কৈ খৰিখিনি লৈ সাবিত্ৰী ঘৰলৈ গুচি গ'ল। সেইদিন ধৰি সাবিত্ৰীয়ে যেতিয়াই জংঘলৰ মাজত খৰি বিচাৰিবলৈ গৈছিল, তেতিয়াই সেই বান্দৰটোৱে তাইৰ কাষলৈ আহি তাইক সহায় কৰি দিবলৈ ধৰিলে। লগতে বান্দৰটোৱে জংঘলৰ মাজৰ পৰা নানা ধৰণৰ ফল মূল আনি সাবিত্ৰীক খাবলৈও দিছিল। লাহে লাহে বান্দৰটোৱে সাবিত্ৰী থকা জুপুৰিটোৰ কাষলৈও আহিবলৈ ল'লে আৰু দিনৰ দিনটো সাবিত্ৰীৰ জুপুৰি ঘৰটোৰ ওচৰতে থাকি কাম বনত সহায় কৰাৰ লগতে খেলা ধূলা কৰি সময় পাৰ কৰিবলৈ ল'লে। সেই বান্দৰটোক জংঘলত লগ পোৱাৰ দিনটোৰ পৰাই যেন সাবিত্ৰীৰ জীৱনলৈ নতুন ৰং উভতি আহিছিল। তাই ইমান দিনে যি নিসংগতা অনুভৱ কৰিছিল, সেয়া যেন ক্ৰমাৎ দূৰ হৈ পৰিছিল। সদায় উদাস হৈ থকা সাবিত্ৰীৰ মুখত সেই বান্দৰটোৱে হাঁহি বিৰিঙাইছিল। লাহে লাহে সাবিত্ৰী আৰু বান্দৰটোৰ মাজত এক বুজাব নোৱাৰা সম্পৰ্ক গঢ়ি উঠিল। সাবিত্ৰীয়ে যেতিয়াই অকলে বহি কিবা কিবি চিন্তা কৰি আছিল, তেতিয়া সেই বান্দৰটোৱে তাইক হহুৱাবলৈ চেষ্টা কৰিছিল। যেতিয়াই তাই উদাস মনে বহি আছিল, তেতিয়া বান্দৰটোৱে আহি তাইৰ কান্ধত মূৰ থৈ লাহেকৈ বহিছিলহি। সাবিত্ৰীয়েও এতিয়া বান্দৰটোক পৰিয়ালৰ এজন সদস্য বুলি ভাবি লৈছিল। এবাৰ নিশা জোনাক ভৰা আকাশৰ ফালে চাই সাবিত্ৰীয়ে ঘৰৰ বাৰাণ্ডাতে বহি আছিল। বান্দৰটোৱে সাবিত্ৰীৰ ঘৰৰ কাষৰে এজোপা গছত বহি সাবিত্ৰীৰ ফালে চাই আছিল। সাবিত্ৰীয়ে এটা মিচিকীয়া হাঁহি মাৰি বান্দৰটোক সুধিলে, তুমি মোৰ লগত এইদৰেই সদায় থাকিবানে? তেতিয়া বান্দৰটোৱে গছজোপাৰ পৰা নামি আহি সাবিত্ৰীৰ কাষত বহি ল'লে। সাবিত্ৰীয়ে বান্দৰটোক তাইৰ কোলাত তুলি ল'লে আৰু মৰমেৰে বান্দৰটোৰ মূৰত হাত বুলাবলৈ ধৰিলে। সেই নিশা প্ৰথমবাৰৰ বাবে সাবিত্ৰীয়ে অকলশৰীয়া অনুভৱ কৰা নাছিল। তাই বহুত সুখী হৈছিল। সময় বাগৰাৰ লগে লগে সাবিত্ৰী আৰু বান্দৰটোৰ মাজৰ সম্পৰ্ক আৰু বেছি গভীৰ হৈ পৰিল। এদিন সাবিত্ৰীৰ গা বহুত বেয়া হৈছিল। প্ৰচণ্ড জ্বৰত সাবিত্ৰীয়ে জুপুৰি ঘৰটোতে পৰি আছিল। সাবিত্ৰীৰ অৱস্থাটো দেখি বান্দৰটো বহুত চিন্তাত পৰিল। বান্দৰটোৱে সাবিত্ৰীৰ বেমাৰ ঠিক কৰিবলৈ জংঘলৰ পৰা নানা ধৰণৰ ফল মূল আনি সাবিত্ৰীক খাবলৈ দিছিল। সাবিত্ৰীয়ে চকু মেলি লাহেকৈ বান্দৰটোক কৈছিল, তুমি মোক লৈ কিয় ইমান চিন্তা কৰা? বান্দৰটোৱে দুখমনে সাবিত্ৰীৰ ফালে চাই আছিল। বান্দৰটোৰ দুচকুত সাবিত্ৰীয়ে এক গভীৰ আত্মীয়তা দেখা পাইছিল। তাইৰ প্ৰতি থকা মৰম ভালপোৱা দেখিছিল, যি মৰম ভালপোৱা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। তাৰ পিছত সাবিত্ৰীয়ে লাহেকৈ বান্দৰটোৰ গাত হাতখন থৈ শুই গ'ল। সাবিত্ৰীৰ গভীৰ টোপনি গৈছিল, কিন্তু বান্দৰটোৱে গোটেই নিশা সাবিত্ৰীৰ কাষতে বহি থাকিল। কেইদিনমানৰ পিছত সাবিত্ৰী সুস্থ হৈ উঠিল। আজিকালি সাবিত্ৰীয়ে বান্দৰটোক নেদেখাকৈ এক মুহূৰ্তও থাকিব নোৱাৰা হৈছিল। একে অৱস্থা বান্দৰটোৰো হৈছিল। সাবিত্ৰীয়ে লাহে লাহে ভাবিবলৈ ধৰিলে যে সেই বান্দৰটো কোনো সাধাৰণ প্ৰাণী নহয়। বান্দৰটোৰ আত্মিক স্পৰ্শত তাই এই অনুভৱ কৰিছিল, কোনো পুৰণা আত্মাই যেন পশুৰ ৰূপত পুনৰ তাইৰ জীৱনলৈ ঘূৰি আহিছে। এবাৰ নিশা মুষলধাৰ বৰষুণ দি আছিল।
সাবিত্ৰীয়ে বান্দৰটোৰ সৈতে জুপুৰিটোতে বহি আছিল। বিজুলী ঢেৰেকনিৰ পোহৰত সাবিত্ৰীয়ে সেই বান্দৰটোৰ দুচকুত গভীৰ আৰু চমৎকাৰ কিবা এটা দেখা পাইছিল। সাবিত্ৰীয়ে বান্দৰটোৰ মূৰত হাত থৈ ক'লে, তুমি মোৰ লগত সদায় থাকিবা, মোক এৰি থৈ কলৈকো নাযাবা। সাবিত্ৰীৰ কথা শুনি বান্দৰটোৱে সাবিত্ৰীৰ কোলাত মূৰটো থৈ দিলে। সাবিত্ৰী বহুত আৱেগিক হৈ পৰিল। তাইৰ দুগালেৰে দুধাৰি চকুলো বৈ আহিল। সাবিত্ৰীয়ে অনুভৱ কৰিব পাৰিছিল যে তাইৰ জীৱনত যি দুখ আছিল, যি নিসংগতা আছিল, সেইখিনি এতিয়া নোহোৱা হৈ পৰিছে। সেইদিনা তাই বান্দৰটোক জোৰকৈ সাৱটি ধৰিছিল আৰু তাই প্ৰথমবাৰলৈ এক আচৰিত আত্মীয়তা অনুভৱ কৰিছিল। সময় বাগৰাৰ লগে লগে সাবিত্ৰীয়ে তাইৰ শৰীৰত এক অদ্ভুত পৰিৱৰ্তন দেখা পাইছিল। আগতকৈ তাইৰ ভোক বাঢ়িছিল, প্ৰায়ে বমি বমি ভাৱ হৈছিল। লাহে লাহে সাবিত্ৰীৰ শৰীৰটো আৰু পৰিৱৰ্তন হৈ গৈ আছিল। সাবিত্ৰীয়ে গাঁৱৰ দুই এগৰাকী মহিলাৰ পৰা পৰামৰ্শ লৈছিল। তেতিয়া গাঁৱৰ মহিলাই তাইক গৰ্ভৱতী হোৱা বুলি জনালে। এই কথা শুনি সাবিত্ৰী অবাক হৈ পৰিল। সাবিত্ৰীক গাঁৱৰ মহিলাই প্ৰশ্ন কৰিলে, তোমাৰতো স্বামী নাই, তুমি কেনেকৈ গৰ্ভৱতী হলা? কাৰোবাৰ লগত তোমাৰ কিবা অবৈধ সম্পৰ্ক চলি আছে নেকি? সাবিত্ৰীয়ে কান্দি কান্দি ক'লে, মোক বিশ্বাস কৰক, কাৰো লগত মই কোনো সম্পৰ্ক ৰক্ষা কৰা নাই। মোৰ লগত এয়া কিয় আৰু কেনেকৈ হৈছে মই নিজেই নাজানো। সাবিত্ৰীৰ কথা শুনি গাঁৱৰ মহিলাসকলো খুবেই আচৰিত হৈছিল। এয়া কেনেকৈ সম্ভৱ সেই কথা কোনেও ভাবি পোৱা নাছিল। তাৰ পিছত সাবিত্ৰীৰ মনত পৰিল, যিদিনা মুখলধাৰ বৰষুণ দিছিল, বিজুলী ঢেৰেকনি মাৰিছিল, সেইদিনা তাই বান্দৰটোক তাইৰ কাষতে শুৱাই লৈছিল আৰু তাই সেইদিনা মনত এক বিচিত্ৰ শান্তি আৰু আত্মীয়তা অনুভৱ কৰিছিল। তাই ভাবিলে, মই গৰ্ভৱতী হোৱাৰ কাৰণ বাৰু সেই বান্দৰটোৱেই নেকি? এইদৰে ভাবি তাই বহুত ভয় খালে আৰু তাই বহুত চিন্তাতো পৰিল। সাবিত্ৰীয়ে আগৰ দৰেই সদায় বান্দৰটোক চাইছিল বা বান্দৰটোৰ লগত আছিল যদিও তাইৰ মনত আজিকালি ভয় আৰু সংকোচ সৃষ্টি হৈছিল। বান্দৰটোৱে আগৰ দৰেই সাবিত্ৰীৰ আশে পাশে ঘূৰি ফুৰিছিল, তাইক সহায় কৰিছিল। কিন্তু সাবিত্ৰীৰ মনত এতিয়া বিভিন্ন প্ৰশ্নই ক্ৰিয়া কৰি আছিল। তাই ভাবিছিল যে বান্দৰটোৰ লগত মোৰ এয়া কি প্ৰেম আছিল নেকি? নে এয়া মোৰ জীৱনত কিবা চমৎকাৰ হ'বলৈ গৈ আছে? নে মই কিবা পাপৰ শাস্তি ভোগ কৰিবলৈ গৈ আছো? সাবিত্ৰীয়ে আৰু ভাবিছিল, এই বান্দৰটো সঁচাই এটা সাধাৰণ প্ৰাণী নে বান্দৰৰ ৰূপত এইজন কোনোবা দেৱতা? এনে অজস্ৰ প্ৰশ্নই সাবিত্ৰীক অস্থিৰ কৰি তুলিছিল। কিন্তু তাইৰ ওচৰত কোনো এটা প্ৰশ্নৰো সঠিক উত্তৰ নাছিল। সাবিত্ৰী এতিয়া সাংঘাতিক সমস্যাৰ মাজত সোমাই পৰিছিল। বিধৱা হৈ সন্তান প্ৰসৱ কৰাটো কোনো সাধাৰণ কথা নাছিল। গাঁওখনত লাহে লাহে এই খবৰ বিয়পিবলৈ ধৰিছিল যে সাবিত্ৰী গৰ্ভৱতী হৈছে। গাঁৱৰ পুৰুষ মহিলাই সাবিত্ৰী সন্দৰ্ভত নানা ধৰণৰ কথা উলিয়াবলৈ আৰম্ভ কৰি দিলে। গাঁৱৰ চৌদিশে এতিয়া কেৱল সাবিত্ৰী গৰ্ভৱতী হোৱাৰ কথাটোৱেই আলোচনা হৈ আছিল। গাঁৱৰ মানুহে নানা কথা উলিয়ালেও সাবিত্ৰীয়ে জানিছিল যে তাই কোনো পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰা নাছিল। কিন্তু কাৰো লগত শাৰীৰিক সম্পৰ্ক স্থাপন নকৰাকৈ কেনেকৈ গৰ্ভৱতী হল, সেই কথাই সাবিত্ৰীক খুলি খুলি খাইছিল। সাবিত্ৰীৰ মনলৈ বাৰে বাৰে সেই মুখলধাৰ বৰষুণৰ নিশাটোৰ কথাবোৰ আহিবলৈ লৈছিল। যেতিয়া বৰষুণ বিজুলী ঢেৰেকনিৰ মাজত তাই সেই বান্দৰটোক কোলাত লৈ শুই আছিল, সেই নিশাটোৰ পিছৰে পৰাই তাইৰ শৰীৰত এই অস্বাভাৱিক পৰিৱৰ্তন আৰম্ভ হৈছিল। এদিন সাবিত্ৰীয়ে এইবোৰ কথাকে ভাবি জুপুৰি ঘৰটোৰ বাৰান্দাত বহি আছিল আৰু বান্দৰটোৱে এজোপা গছত বহি সাবিত্ৰীৰ ফালে চাই আছিল। সাবিত্ৰীয়ে বান্দৰটোৰ ফালে চালে আৰু ক'লে, মোৰ লগত কি হৈ আছে তুমি জানানে? বান্দৰটোৱে আচৰিত হৈ সাবিত্ৰীৰ ফালে চালে। সাবিত্ৰীয়ে সেইদিনাও বান্দৰটোৰ দুচকুত গভীৰ আৰু চমৎকাৰ কিবা এটা দেখা পাইছিল। সাবিত্ৰীয়ে কান্দি কান্দি ক'বলৈ ধৰিলে, মই তোমাক ভাল পাওঁ, মৰম কৰোঁ, কিন্তু মই গৰ্ভৱতী কেনেকৈ হলো? এয়া কেনেকৈ সম্ভৱ? সাবিত্ৰীৰ কথা শুনি বান্দৰটোৱে লাহেকৈ গছজোপাৰ পৰা নামি আহি সাবিত্ৰীৰ কাষতে বহি সাবিত্ৰীৰ কোলাত মূৰটো থলেহি। সাবিত্ৰীয়ে বান্দৰটোৰ পিঠিত হাতখন থৈছিল যদিও তাইৰ মনত বহুত প্ৰশ্নই তেতিয়াও খেলা কৰি আছিল। লাহে লাহে গোটেই গাঁৱৰ মানুহে যেতিয়া বিধৱা সাবিত্ৰী গৰ্ভৱতী হোৱাৰ কথাটো গম পালে, তেতিয়া গোটেই গাঁওখনতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হল। তাৰ পিছত গাঁৱৰ পঞ্চায়তত এখন সভা অনুষ্ঠিত হল। সাবিত্ৰীক সেই সভালৈ মাতি নিয়া হল। গাঁৱৰ মুখিয়ালে সকলো গাঁওবাসীৰ সন্মুখত সাবিত্ৰীক ক'লে, তই কেনেকৈ গৰ্ভৱতী হলি? সঁচা কথা ক, তোৰ গৰ্ভত থকা সন্তানৰ পিতৃ কোন? সাবিত্ৰীয়ে বহু সময় কোনো উত্তৰ নিদি মূৰ তল কৰি থাকিল। কিছু সময়ৰ পিছত সাবিত্ৰীয়ে ক'লে, মই নাজানো, মই কেনেকৈ গৰ্ভৱতী হলো, মই সঁচাকৈ নাজানো। সাবিত্ৰীৰ কথা শুনি সভাত উপস্থিত থকা সকলো লোকে ক'বলৈ ধৰিলে, সাবিত্ৰীয়ে মিছা কৈছে, কাৰো লগত সম্পৰ্ক নকৰাকৈ কেনেকৈ গৰ্ভৱতী হ'ব পাৰে? নিশ্চয় সাবিত্ৰীৰ কোনো পৰপুৰুষৰ লগত গোপন সম্পৰ্ক আছে। এই কথা শুনি সাবিত্ৰীৰ বহুত খং উঠিল। তাই সাহস গোটাই চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, মোৰ কাৰো লগত কোনো অবৈধ সম্পৰ্ক নাই, মই ইমান চৰিত্ৰহীন নহয়, মোৰ জীৱনত এতিয়া কোনো পুৰুষ নাই, কিন্তু এটা বান্দৰৰ সৈতে মোৰ ভাল সম্পৰ্ক আছে। সেই বান্দৰটো সদায় মোৰ লগতেই থাকে, মোক কাম বনত সহায় কৰি দিয়ে। এতিয়া মোৰ একমাত্ৰ সাৰথি সেই বান্দৰটোৱেই।
সাবিত্ৰীৰ মুখৰ পৰা সেই কথা শুনি মুখিয়াল আৰু সকলো গাঁওবাসীয়ে জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে। হাঁহি হাঁহি মুখিয়ালে ক'লে, তাৰ মানে তুমি কি ক'ব বিচাৰিছা? তোমাৰ গৰ্ভত থকা সন্তানৰ পিতৃ মানে সেই বান্দৰটো? গাঁৱৰ লোকসকলে আকৌ হাঁহিবলৈ ধৰিলে। কিন্তু সাবিত্ৰী বহুত গম্ভীৰ হৈ আছিল। তাই ক'লে, মই কেতিয়াও কাৰো লগত তেনেধৰণৰ কোনো সম্পৰ্ক ৰক্ষা কৰা নাই। মই কিদৰে গৰ্ভৱতী হলো সেই কথা মই নিজেও নাজানো। আপোনালোক যিদৰে আচৰিত হৈছে, আপোনালোকে যিদৰে জানিব বিচাৰিছে, সেইদৰে ময়ো জানিব বিচাৰিছো যে আচলতে মই কেনেকৈ গৰ্ভৱতী হলো। কিন্তু এটা কথা আপোনালোকে বিশ্বাস কৰেনে নাই নাজানো, যেতিয়াৰে পৰা সেই বান্দৰটো মোৰ জুপুৰিলৈ আহিবলৈ লৈছিল, তেতিয়াৰে পৰা মোৰ জীৱনটো সলনি হৈ পৰিছিল। গাঁৱৰ মানুহে এই কথা শুনি সাবিত্ৰীক পাগলী আৰু কুলক্ষণী বুলি গণ্য কৰিলে। গাঁৱৰ মহিলাসকলে সাবিত্ৰীৰ লগত কথা পাতিবলৈ এৰি দিলে। গাঁৱৰ মানুহে সাবিত্ৰীৰ ঘৰৰ আশে পাশে যাবলৈও সন্তানক মানা কৰিবলৈ ললে। সাবিত্ৰী এতিয়া একেবাৰে অকলশৰীয়া হৈ পৰিল। সাবিত্ৰীৰ মনত চূড়ান্ত অস্থিৰতাই বিৰাজ কৰিছিল। উত্তৰহীন প্ৰশ্নবোৰে তাইক খুলি খুলি খাইছিল। প্ৰতিটো নিশা তাই উজাগৰে পাৰ কৰিবলৈ ললে। লাহে লাহে সাবিত্ৰীৰ গৰ্ভ বাঢ়ি গৈ থাকিল। এদিন বান্দৰটোৱে সাবিত্ৰীৰ ওচৰলৈ আহি তাইৰ ভৰি দুখনত মূৰটো থৈ শুইছিল। তেতিয়া সাবিত্ৰীয়ে বান্দৰটোক খং কৰি সুধিলে, তুমি মোৰ পৰা কি লুকুৱাই ৰাখিছা? তেতিয়া বান্দৰটোৱে সাবিত্ৰীৰ চকুলৈ একেথৰে চাবলৈ ধৰিলে। হঠাৎ বান্দৰটোৰ দুচকুৰে চকু পানী বৈ আহিল। সাবিত্ৰী খুবেই আচৰিত হল। তাই বান্দৰটোক ক'লে, তুমি কান্দিছা? তেতিয়া বান্দৰটোৱে সাবিত্ৰীৰ হাতখনত ধৰি তলমূৰ কৰিলে। সাবিত্ৰীয়ে সেইদিনাও বান্দৰটোৰ মাজত থকা গভীৰ আত্মীয়তা ভালদৰে অনুভৱ কৰিব পাৰিছিল। কিন্তু সাবিত্ৰীয়ে আৰু কিবা অনুভৱ কৰাৰ পূৰ্বেই বান্দৰটোৱে হঠাৎ সাবিত্ৰীৰ ওচৰৰ পৰা জংঘলৰ ফালে দৌৰি গুচি গল। সাবিত্ৰীয়ে ক'লে, কি হল? হঠাৎ এনেকৈ গুচি গলা যে? কিন্তু বান্দৰটোৱে সাবিত্ৰীৰ ফালে ঘূৰি নাচালে। সাবিত্ৰীয়ে আচৰিত হৈ সেই স্থানতেই বহি থাকিল। পিছদিনা সেই গাঁওখনলৈ এজন সাধুৰ আগমন ঘটিল। গাঁৱৰ মানুহে সাবিত্ৰীৰ অৱস্থাৰ বিষয়ে সেই সাধুজনক প্ৰকাশ কৰিলে। তাৰ পিছত সাধুজনে সাবিত্ৰীক ওচৰলৈ মাতিলে। সাধুৱে সাবিত্ৰীৰ ফালে বহুপৰ চালে আৰু ক'লে, তোমাৰ গৰ্ভত যি সন্তান আছে সেয়া কোনো সাধাৰণ সন্তান নহয়, এয়া কোনো বিশেষ আত্মাৰ পৰিণাম। সাধুৱে সাবিত্ৰীক সুধিলে, তোমাৰ সৈতে কোনোবা পশু একেলগে আছিল নেকি? তেতিয়া সাবিত্ৰীয়ে তৎক্ষণাৎ মূৰ জোকাৰি ক'লে, হয় গুৰুদেৱ, বান্দৰ এটা আছিল। বহুদিন পূৰ্বে মই এটা বান্দৰক লগ পাইছিলো। সেই বান্দৰটোৱে মোক সকলো কামতেই সহযোগ কৰিছিল, সদায় মোৰ লগতেই আছিল। কিন্তু যোৱা নিশা বান্দৰটো হঠাৎ মোৰ ওচৰৰ পৰা দৌৰি আঁতৰি গল। সাবিত্ৰীৰ কথা শুনি সাধুজনে এটা দীঘলীয়া উশাহ ললে আৰু ক'লে, সেইটো কোনো সাধাৰণ বান্দৰ নাছিল, সেইটো এটা দিব্য আত্মা আছিল। কোনো ঋষিৰ অভিশাপৰ কাৰণে সেই আত্মাটোৱে বান্দৰৰ ৰূপ পাইছিল। কিন্তু যেতিয়া সেই বান্দৰটোৱে তোমাৰ সৈতে প্ৰেমৰ অনুভৱ কৰিছিল, তেতিয়াই বান্দৰটোৱে ঋষিৰ অভিশাপৰ পৰা মুক্তি লাভ কৰিছিল। সাধুৰ কথা শুনি সাবিত্ৰীয়ে বিস্ময়েৰে সাধুৰ ফালে চাই ক'লে, তেন্তে গুৰুদেৱ, মোৰ গৰ্ভত থকা এই সন্তানটি দিব্য সন্তান? সাধুৱে ক'লে, এই সন্তান মনুষ্য আৰু পশুৰ প্ৰেমৰ পৰা হোৱা সন্তান। কিন্তু এই দিব্য সন্তানৰ জন্মৰ পিছতেই এক ভয়ানক সংকট আহিব। এই সন্তানটিয়ে নিজৰ অস্তিত্বৰ বাবে নিজৰ সৈতেই সংঘৰ্ষ কৰিব লাগিব। সাবিত্ৰীয়ে ভয় ভয়কৈ সুধিলে, কেনেকুৱা সংকট গুৰুদেৱ? সাধুৱে ক'লে, এই সন্তানে বিশেষ শক্তিৰ সৈতে জন্ম পাব, কিন্তু এই সন্তানক পাবলৈ অন্ধকাৰৰ শক্তিবোৰ সক্ৰিয় হৈ পৰিব। গতিকে তুমি তোমাৰ সন্তানক সুৰক্ষা দিব লাগিব। সাবিত্ৰীৰ দুচকুত ভয় আৰু আশংকা স্পষ্ট হৈ পৰিছিল। তাই সাধুক সুধিলে, গুৰুদেৱ, সেই বান্দৰটো এতিয়া কলৈ গল? সাধুৱে ক'লে, সেইটো এতিয়া বান্দৰ হৈ থকা নাই। অভিশাপৰ পৰা মুক্ত হৈ তেওঁ এতিয়া নিজৰ বাস্তৱিক অৱস্থালৈ ঘূৰি গৈছে। তেওঁ এতিয়া ঈশ্বৰত্ব লাভ কৰিছে। কিন্তু যেতিয়া সংকটৰ সময় আহিব, তেতিয়া তেওঁ তোমাৰ ওচৰলৈ অৱশ্যেই আহিব। এইদৰে কৈ সাধুৱে প্ৰস্থান কৰিলে। সময় পাৰ হৈ গল। সাবিত্ৰীৰ গৰ্ভৰ আকাৰ ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিল। গাঁৱৰ বহু পুৰুষ মহিলাৰ সাবিত্ৰীৰ প্ৰতি এতিয়া দয়াৰ ভাৱ জাগিছিল যদিও তেতিয়াও একাংশ লোকে সাবিত্ৰীক সন্দেহৰ চকুৰেই চাইছিল। কিন্তু তাই যিবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছিল, সেই প্ৰশ্নৰ উত্তৰ সেই সাধুৰ পৰা পোৱাৰ পিছত শান্তি অনুভৱ কৰিছিল। আৰু এতিয়া সাবিত্ৰীৰ মনত এক নতুন শক্তিয়ে ঠাই লৈছিল। তাই নিজৰ সন্তানক ৰক্ষা কৰিব পাৰিম বুলি আত্মবিশ্বাসী হৈ পৰিছিল। এদিন গৰ্ভাৱস্থাৰ এই সাবিত্ৰীয়ে জংঘলৰ মাজত খৰি বিচাৰি আছিল। ঠিক সেই সময়তেই জংঘলৰ মাজৰ এজোপা গছৰ পৰা এটা ভয়ংকৰ শব্দ ভাহি আহিল। সাবিত্ৰীয়ে দেখিলে যে এটা প্ৰকাণ্ড ক'লা সৰ্পই ফেট তুলি তাইৰ সন্মুখত থিয় দিছে। সাবিত্ৰীয়ে ভয় খাই পিছুৱাই যাবলৈ চেষ্টা কৰিছিল, কিন্তু সেই সাপটোৱে সাবিত্ৰীৰ ফালে আগবাঢ়ি আহিল। সাবিত্ৰীয়ে ভয় খাই চকু দুটা মুদি দিলে। ঠিক সেই সময়তেই সেই স্থানৰ বাতাবৰণত এক অদ্ভুত শব্দ হবলৈ ধৰিলে। প্ৰচণ্ড বতাহে গছৰ ডালপাত কোবাই গল। সাবিত্ৰীয়ে চকু মেলি দেখিলে যে তাইৰ সন্মুখত সেই বান্দৰটো থিয় হৈ আছিল। তাৰ পিছত বান্দৰটোৱে সেই সাপটোৰ ফালে চোচা ললে আৰু সাপটোক থাপ মাৰি ধৰি জোৰকৈ মাটিত ঠেকেচা মাৰি দিলে। তাৰ পিছত হঠাৎ সাপটো অন্তৰ্ধান হৈ পৰিল। সাবিত্ৰীয়ে কঁপি কঁপি বান্দৰটোৰ ফালে চালে। বান্দৰটোৱেও সাবিত্ৰীৰ ফালে একেথৰে চাই থাকিল।
আগৰ দৰে সেইদিনাও বান্দৰটোৰ দুচকুত সাবিত্ৰীয়ে তাইৰ প্ৰতি থকা গভীৰ আত্মীয়তা দেখা পাইছিল। কিন্তু সাবিত্ৰীয়ে কিবা এটা কবলৈ লোৱাৰ পূৰ্বেই বান্দৰটোৱে পুনৰ জংঘলৰ ফালে ঢাপলি মেলিলে। সাবিত্ৰীয়ে এতিয়া বুজি উঠিছিল যে তাইৰ সেই গৰ্ভ কোনো সাধাৰণ সন্তানৰ প্ৰতীক নহয়, তাই এক দিব্য শক্তিক গৰ্ভত ধাৰণ কৰিছিল। সাবিত্ৰীৰ লগত যে ডাঙৰ ঘটনা এটা ঘটিবলগীয়া আছিল, সেই কথা ক'লা সৰ্পই খেদি অহা আৰু হঠাৎ প্ৰকট হৈ বান্দৰটোৱে তাইক সেই সৰ্পৰ পৰা ৰক্ষা কৰা ঘটনাই প্ৰমাণ কৰে। কিন্তু সেই বান্দৰটো সঁচাই দিব্য আত্মানে? এই কথাক লৈ সাবিত্ৰী তেতিয়াও শংকিত আছিল। যদি সঁচাই সেই বান্দৰটো কোনো ঋষিৰ অৱতাৰ, তেন্তে তেওঁ মোৰ পৰা কিয় আঁতৰি ফুৰিছে? আৰু সেই সৰ্পটো কোন আছিল? সৰ্পৰ ৰূপত মোক কোনে ক্ষতি কৰিবলৈ আহিছিল? এই প্ৰশ্নই সাবিত্ৰীৰ মনত পুনৰ অস্থিৰতা বঢ়াই তুলিছিল। প্ৰসৱৰ সময় চমু চাপি আহিছিল। সাবিত্ৰীৰ ওজন পূৰ্বতকৈ বহুত বাঢ়িছিল। তাই চলাফুৰা কৰাত বহুত অসুবিধাৰ সন্মুখীন হৈছিল। গাঁৱৰ মহিলাবোৰে তেতিয়াও সাবিত্ৰীৰ পৰা দূৰত্ব বজাই চলিছিল। সাবিত্ৰীৰ বাবে দিনটো পাৰ কৰাটো বহুত কঠিন হৈ পৰিছিল। তাৰ মাজতে এবাৰ নিশা আকাশত প্ৰবল বিজুলী ঢেৰেকনি আৰম্ভ হৈছিল। সাবিত্ৰীয়ে জুপুৰি ঘৰটোৰ ভিতৰতে বহি আছিল। হঠাৎ তাইৰ বাহিৰত কাৰোবাৰ ভৰিৰ শব্দ শুনা পালে। সাবিত্ৰীয়ে দুৱাৰখন খুলি দেখিলে যে ক'লা কাপোৰ পৰিধান কৰা এজন ব্যক্তি তাইৰ জুপুৰিটোৰ সন্মুখত থিয় হৈ আছে। সাবিত্ৰীয়ে ভয়ে ভয়ে সুধিলে, আপুনি কোন? সেই ব্যক্তিজনে একো উত্তৰ নিদি সাবিত্ৰীৰ ফালে আগুৱাই আহিল। সেই ব্যক্তিজনৰ হাতত এডাল ডাঙৰ ত্ৰিশূল আছিল। লোকজনৰ মুখমণ্ডলত এটা আচৰিত চমকনি আছিল, কিন্তু তেওঁৰ চকুত অপৰাধী বা নিষ্ঠুৰতাৰ মনোভাৱ স্পষ্ট ৰূপত দেখা গৈছিল। ব্যক্তিজনে সাবিত্ৰীক ক'বলৈ ধৰিলে, তই যি গৰ্ভ ধাৰণ কৰিছ সেয়া কোনো সাধাৰণ গৰ্ভ নহয়, সেই গৰ্ভ শক্তিৰ প্ৰতীক। মই সেই শক্তিক নিবলৈ আহিছো। সাবিত্ৰীয়ে পিছুৱাই আহি ভয়ে ভয়ে সুধিলে, আপুনি কোন? তেতিয়া সেই ব্যক্তিজনে হাঁহি হাঁহি ক'লে, মই ৰাক্ষস কালকেতু। যি দিব্য আত্মাই তোক গৰ্ভৱতী কৰিলে, সেই আত্মা মোৰ শত্ৰুৰ এক অৱতাৰ। গতিকে মোৰ শত্ৰুৰ দ্বাৰা আহিবলগীয়া সন্তানক জন্মৰ পূৰ্বেই নষ্ট কৰাটো মোৰ বাবে মংগল হ'ব। জন্ম পাবলৈ দিলে এই সৃষ্টিৰ সন্তুলন নোহোৱা হৈ পৰিব। সাবিত্ৰীয়ে কঁপি কঁপি তাইৰ গৰ্ভত হাত থৈ ক'লে, আপুনি মোৰ সন্তানৰ কোনো অনিষ্ট কৰিব নোৱাৰে। ৰাক্ষসটোৱে জোৰ জোৰকৈ হাঁহিবলৈ ধৰিলে আৰু ক'লে, মোৰ পৰা বাচিব পৰাটো একেবাৰেই অসম্ভৱ। এইদৰে কৈ ৰাক্ষস কালকেতুৱে সাবিত্ৰীৰ ফালে আগবাঢ়ি আহিছিল। ঠিক তেনে সময়তেই জংঘলৰ মাজত এটা ভয়ংকৰ গৰ্জন শুনিবলৈ পোৱা গ'ল। আন্ধাৰৰ মাজতে সাবিত্ৰীয়ে দুটা চকুৰ চিকমিকনি দেখিবলৈ পালে। ক'লা ছায়াৰ দৰে জংঘলৰ মাজৰ পৰা কিবা এটা হঠাৎ আহি সাবিত্ৰীৰ সন্মুখত উপস্থিত হ'ল। সাবিত্ৰীয়ে প্ৰথমে একো তলকিবই পৰা নাছিল। চকু দুটা মোহাৰি ভালদৰে চাওঁতে তাই দেখিলে যে সেই বান্দৰটো আহি তাইৰ সন্মুখত থিয় হৈ আছে। বান্দৰটোৰ চকু দুটা জুইৰ দৰে উজ্বলি উঠিছিল আৰু বান্দৰটোৰ শৰীৰৰ পৰা এক আচৰিত ধৰণৰ পোহৰ নিৰ্গত হৈছিল। ৰাক্ষসটোৱে ত্ৰিশূল পাত লৈ বান্দৰটোৰ গালৈ দলিয়াই দিলে। বান্দৰটোৱে জোৰকৈ গৰ্জন কৰি ৰাক্ষসটোৰ ওপৰত জঁপিয়াই পৰিল। বহু সময় ধৰি বান্দৰ আৰু ৰাক্ষসটোৰ মাজত ভীষণ যুদ্ধ চলিল। সাবিত্ৰীয়ে ভয়তে কঁপি কঁপি জুপুৰিটোৰ দুৱাৰ মুখত ৰৈ সকলো চাই আছিল। বান্দৰটোৱে নেজডালেৰে ত্ৰিশূল পাত মেৰিয়াই ধৰি বহু দূৰলৈ দলিয়াই পেলালে। খঙতে ৰাক্ষসটোৱে বান্দৰটোৰ ওপৰত আক্ৰমণ চলালে। কিন্তু ৰাক্ষসটোৰ প্ৰতিটো আক্ৰমণৰ পৰা বান্দৰটোৱে চতুৰালিৰে বাচিবলৈ সক্ষম হৈছিল। তাৰ পিছত সুযোগ বুজি বান্দৰটোৱে ৰাক্ষস কালকেতুৰ মূৰত জোৰকৈ প্ৰহাৰ কৰিলে। কালকেতু মাটিত বাগৰি পৰিল। সি যন্ত্ৰণাত চটফটাবলৈ ধৰিলে। তেতিয়াই হঠাৎ আকাশত এক ফৰকাল পোহৰ দেখা গ'ল আৰু সেই ৰাক্ষসটোৰ শৰীৰ জ্বলিবলৈ আৰম্ভ কৰিলে। আৰু এটা সময়ত ধোঁৱাৰ লগত মিলি ৰাক্ষসটো অদৃশ্য হৈ পৰিল। বান্দৰটোৱে সাবিত্ৰীৰ ফালে চাই থকাৰ সময়তেই সাবিত্ৰীয়ে সুধিলে, তুমি কোন? মোক তোমাৰ আচল পৰিচয় লাগে। বান্দৰটোৱে লাহেকৈ সাবিত্ৰীৰ ওচৰলৈ আহিল আৰু সেই মুহূৰ্তত তাত এক উজ্জ্বল পোহৰে আৱৰি ধৰিলে। সেই বান্দৰটো এজন সুন্দৰ যুৱকলৈ পৰিৱৰ্তন হৈ পৰিল। সাবিত্ৰী অবাক হৈ পৰিল। সাবিত্ৰীৰ সন্মুখত থকা সেই সুন্দৰ তথা দিব্য যুৱকজনৰ দুচকুত প্ৰেম আৰু কৰুণাৰ ভাৱনা দেখা গৈছিল। দিব্য যুৱকজনে সাবিত্ৰীক ক'বলৈ ধৰিলে, মই কোনো সাধাৰণ বান্দৰ নহয় সাবিত্ৰী, মই ঋষি অত্ৰিৰ পুত্ৰ। মোৰ ওপৰত অভিশাপ আছে যে মই যেতিয়ালৈকে এগৰাকী স্ত্ৰীক প্ৰেমৰ পৰীক্ষা দিব নোৱাৰিম, তেতিয়ালৈকে মই পশুৰ দৰেই জীৱন কটাব লাগিব। সাবিত্ৰীয়ে আচৰিত হৈ সুধিলে, তেন্তে তুমি মোক কিয় ভাল পাইছিলা? তেতিয়া যুৱকজনে ক'লে, কাৰণ তোমাৰ প্ৰেম পবিত্ৰ আৰু নিস্বাৰ্থ আছিল। তুমি মোক কোনো লালসা অবিহনে ভাল পাইছিলা। সেইকাৰণেই মোৰ অভিশাপ এতিয়া সমাপ্ত হৈছে। কিন্তু এতিয়া আন এক পৰীক্ষা সন্মুখত আছে। সাবিত্ৰীয়ে আচৰিত হৈ সুধিলে, কেনেকুৱা পৰীক্ষা? যুৱকজনে ক'লে, তোমাৰ গৰ্ভত থকা সন্তানটি কোনো সাধাৰণ সন্তান নহয়। সেই সন্তান সৃষ্টিৰ সন্তুলনৰ প্ৰতীক হ'ব। কিন্তু ৰাক্ষস কালকেতুৰ শক্তি এতিয়াও সক্ৰিয় হৈ আছে। সেই শক্তিয়ে তোমাৰ সন্তানক জন্ম হোৱাত বাধা দিবলৈ চেষ্টা কৰিব। তুমি সেই শক্তিৰ পৰা সন্তানটিক বচাব লাগিব। সাবিত্ৰীয়ে দিব্য যুৱকজনৰ হাত দুখনত ধৰি ক'লে, তেন্তে তুমি ইমানখিনি কথা জনাৰ পিছতো মোক অকলে কিয় এৰি দিছিলা?
যুৱকজনে ক'লে, মই তোমাক এইবাবেই এৰি দিছিলো যাতে তোমাৰ প্ৰেম সঁচা প্ৰমাণিত হয়। মোৰ অবিহনে তুমি তোমাৰ সন্তানক ৰক্ষা কৰিব পাৰা নে নোৱাৰা মই চাব বিচাৰিছিলো, আৰু তুমি সেয়া প্ৰমাণ কৰি দেখুৱালা। তুমি মোৰ সঁচা সংগিনী। যুৱকজনৰ কথা শুনি সাবিত্ৰীৰ দুচকুৰে চকুলো নিগৰি আহিল। তাই যুৱকজনক সাৱটি ধৰি ক'লে, মই তোমাক মোৰ কাষৰ পৰা দূৰলৈ যাবলৈ দিব নোৱাৰো। তুমি এতিয়া মোৰ লগতেই থাকিব লাগিব। তেতিয়া যুৱকজনে ক'লে, সাবিত্ৰী, মই আৰু তোমাক কেতিয়াও এৰি নাযাওঁ, কিন্তু তোমাৰ গৰ্ভ ৰক্ষাৰ বাবে মই এবাৰ পুনৰ মোৰ সেই দিব্য শৰীৰ ধাৰণ কৰিব লাগিব। যেতিয়া তোমাৰ আৰু তোমাৰ গৰ্ভৰ প্ৰতি কিবা সংকট আহিব, মই তেতিয়া উভতি আহিম। সাবিত্ৰীয়ে ক'লে, তুমি যদি মোক এৰি থৈ গুচি যোৱা, মই অকলে কেনেকৈ থাকিম? তেতিয়া যুৱকজনে সাবিত্ৰীৰ হাত দুখনত ধৰি ক'লে, তোমাৰ মনৰ মাজত যি শক্তি আছে, সেই শক্তিয়েই তোমাক প্ৰতি ক্ষেত্ৰতে ৰক্ষা কৰিব। তুমি মোক নেদেখিব পাৰা, কিন্তু মই তোমাক সদায় ৰক্ষা কৰি যাম, সদায় তোমাৰ কাষত থাকিম। তাৰ পিছত যুৱকজনে সাবিত্ৰীৰ হাতখন আঁতৰাই দিলে, আৰু সেই মুহূৰ্ততে পুনৰ এক পোহৰে সেই স্থান আৱৰি ধৰিলে। যুৱকজন পুনৰ বান্দৰৰ শৰীৰলৈ পৰিৱৰ্তন হৈ পৰিল। তাৰ পিছত সেই বান্দৰটোৱে অন্তিমবাৰৰ বাবে সাবিত্ৰীৰ ফালে প্ৰেমৰ দৃষ্টিৰে চাই জংঘলৰ ফালে গতি কৰিলে। সাবিত্ৰীয়ে আচৰিত হৈ বান্দৰটোৰ ফালে চাই থাকিল। তাইৰ মনত ভয় আৰু প্ৰেমৰ সংমিশ্ৰণ হৈছিল। তাই বুজি পাইছিল যে তাইৰ গৰ্ভত যি সন্তানে থিতাপি লৈছে, সেই সন্তান কেৱল তাইৰ ভাগ্যতেই নাছিল, সেই সন্তান সৃষ্টিৰ অনাগত ভৱিষ্যতৰ ৰক্ষকো আছিল। সাবিত্ৰীৰ প্ৰসৱৰ দিন চমু চাপি আহিল। তাই প্ৰসৱ যন্ত্ৰণা অনুভৱ কৰিছিল, কিন্তু গাঁৱৰ মানুহে তেতিয়াও তাইক শংকাৰ চকুৰেই চাই আছিল। কিন্তু সাবিত্ৰীৰ মনত কোনো ভয় নাছিল। তাই বিশ্বাস কৰিছিল যে তাইৰ সন্তানে এক দিব্য উদ্দেশ্যৰে এই সংসাৰত জন্ম লাভ কৰিব। এবাৰ নিশা সাবিত্ৰীয়ে সপোনত দেখিলে যে এটা প্ৰকাণ্ড গুহাৰ ভিতৰত এটা ভয়ংকৰ কালসৰ্পই তাইৰ সন্তানটিক গিলিবলৈ চেষ্টা কৰি আছে, আৰু তেতিয়াই এটা উজ্জ্বল পোহৰৰ মাজেৰে সেই বান্দৰটোৱে প্ৰকট হৈ সেই কালসৰ্পৰ ওপৰত আক্ৰমণ চলাইছে, আৰু বান্দৰটোৰ আক্ৰমণৰ পৰা বাচিবলৈ সেই কালসৰ্পই তাৰ পৰা পলায়ন কৰিছে। সাবিত্ৰীয়ে সেই বান্দৰটোৰ ফালে চালে, আৰু বান্দৰটো পুনৰ এজন দিব্য যুৱক হৈ ধৰা দিলে। যুৱকজনে সাবিত্ৰীক ক'লে যে এতিয়া সঠিক সময় আহিছে, তুমি এতিয়া তোমাৰ ভাগ্যৰ সৈতে মুখামুখি হ'ব লাগিব। এই কথা শুনাৰ লগে লগে সাবিত্ৰীয়ে টোপনিৰ পৰা সাৰ পালে। সপোনত দেখা সেই দৃশ্যবোৰ মনত পেলাই তাইৰ বুকুখন ধপধপাবলৈ ধৰিলে। সাবিত্ৰীয়ে লাহেকৈ তাইৰ পেটত হাতখন থলে, আৰু তাই অনুভৱ কৰিলে যে তাইৰ প্ৰসৱৰ সময় সমাগত হৈছে। পিছদিনা ৰাতিপুৱা গোটেই গাঁওখনত এক অস্বাভাৱিক পৰিৱৰ্তন দেখিবলৈ পোৱা গ'ল। হঠাৎ আকাশখনক অন্ধকাৰে আৱৰি ধৰিলে। প্ৰচণ্ড বতাহে গছবনবোৰক জোৰকৈ কোবাবলৈ ধৰিলে। চৰাই চিৰিকটিয়ে ভয়তে ইফালৰ পৰা সিফাললৈ উৰিবলৈ ধৰিলে। গাঁৱৰ সকলো মানুহে দুৱাৰ বন্ধ কৰি ভয়তে ঘৰৰ ভিতৰলৈ সোমালে। সাবিত্ৰীয়ে জুপুৰিৰ পৰা বাহিৰলৈ ওলাই আহি দেখিলে যে গাঁৱৰ বাহিৰত এটা ক'লা আকৃতিৰ ৰাক্ষস থিয় হৈ আছে। সেইটো যে কালকেতু নামৰ সেই ৰাক্ষসটোৱেই আছিল। সেই কথা সাবিত্ৰীয়ে বুজি পাইছিল। কালকেতুৰ চকুকেইটাত ক্ৰোধৰ অগ্নি জ্বলি আছিল। ভয়ংকৰ গৰ্জন কৰি কালকেতুৱে ক'লে, মই আকৌ আহিছো। তোৰ গৰ্ভত থকা সন্তানক মই জন্ম হ'বলৈ নিদিওঁ। মনত সাহস গোটাই সাবিত্ৰীয়ে চিঞৰি চিঞৰি ক'লে, তই মোৰ সন্তানক একো কৰিব নোৱাৰ। ৰাক্ষসটোৱে জোৰকৈ হাঁহিবলৈ ধৰিলে আৰু ক'লে, তই অকলে কি কৰিব পাৰিবি? মই স্বয়ং অন্ধকাৰৰ স্বামী। তোৰ অন্ত হোৱাটো আজি নিশ্চিত। সাবিত্ৰীয়ে তাইৰ গৰ্ভত হাতখন থৈ ক'লে, মই অকলে আছো বুলি কোনে ক'লে? স্বয়ং ঈশ্বৰে মোৰ গৰ্ভ ৰক্ষা কৰি আছে। তই যিমানেই চেষ্টা নকৰ কিয়, মোৰ সন্তানক তই কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰিবি। এই কথা শুনি ৰাক্ষস কালকেতুৱে ত্ৰিশূল পাত লৈ সাবিত্ৰীৰ গালৈ নিক্ষেপ কৰিলে। সাবিত্ৰীয়ে আগৰবাৰৰ দৰেই চকু দুটা মুদি দিলে, আৰু হঠাৎ সেই স্থানত এক ভয়ংকৰ গৰ্জন শুনিবলৈ পোৱা গ'ল। চকু মেলি সাবিত্ৰীয়ে দেখিলে যে সেই বান্দৰটো তাইৰ সন্মুখত থিয় হৈ আছে, আৰু বান্দৰটোৱে থাপ মাৰি ধৰি ত্ৰিশূল পাত উভতাই ৰাক্ষসটোৰ গালৈ দলিয়াই দিলে। নিজৰ এই ত্ৰিশূলে ৰাক্ষসটোৰ বুকু ভেদ কৰি নিলে। কিন্তু কালকেতুৱে নিজৰ সমস্ত শক্তিৰে বুকুৰ পৰা ত্ৰিশূল পাত উলিয়াই আনিলে, আৰু ৰাক্ষসটোৱে বান্দৰটোৰ ওপৰত আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। তেতিয়াই বান্দৰটোৱে এটা শক্তিশালী গৰ্জন কৰি আকাশৰ ফালে চালে, আৰু আকাশত এক অদ্ভুত ধৰণৰ পোহৰে চানি ধৰিলে। সেই পোহৰে আহি বান্দৰটোৰ শৰীৰত প্ৰৱেশ কৰিলে। তাৰ পিছত সেই বান্দৰটোৰ শৰীৰত এটা মুকুট প্ৰকট হ'ল। বান্দৰটোৱে ৰাক্ষস কালকেতুক ক'লে, তোৰ অন্ত হোৱাটো আজি নিশ্চিত। আজিৰ পৰা তোৰ এই সৃষ্টিত কোনো স্থান নাই। কালকেতুৱে প্ৰচণ্ড ক্ৰোধেৰে ক'লে, তই মোক পৰাজিত কৰিব নোৱাৰ। তাৰ পিছত বান্দৰটো ৰাক্ষসটোৰ ওপৰত জঁপিয়াই পৰিল। কালকেতু আৰু বান্দৰটোৰ মাজত তুমুল যুদ্ধ আৰম্ভ হ'ল। বান্দৰটোৱে সুযোগ বুজি কালকেতুৰ মূৰত প্ৰচণ্ডভাৱে প্ৰহাৰ কৰিলে। কালকেতুৱে জোৰকৈ চিঞৰিবলৈ ধৰিলে, আৰু তাৰ শৰীৰ ক্ৰমাৎ জ্বলিবলৈ আৰম্ভ কৰিলে। তাৰ কিছু সময়ৰ পিছতেই আকাশৰ পৰা দিব্য এপাত বজ্ৰ আহি কালকেতুৰ গাত পৰিলহি, আৰু মুহূৰ্ততে ৰাক্ষস কালকেতু ভস্ম হৈ পৰিল। তাৰ পিছত সাবিত্ৰীয়ে দেখিলে যে সেই বান্দৰটো লাহে লাহে তাইৰ ফালে আহি আছে। বান্দৰটোৰ দুচকুত প্ৰেম আৰু শান্তিৰ ভাৱ সাবিত্ৰীয়ে দেখা পাইছিল।
বান্দৰটোৱে সাবিত্ৰীক ক'লে, এতিয়া তুমি তোমাৰ ভাগ্যৰ সৈতে মুখামুখি হ'ব লাগিব। এইদৰে কোৱাৰ লগে লগে সাবিত্ৰীয়ে সাংঘাতিক যন্ত্ৰণা অনুভৱ কৰিবলৈ ধৰিলে। যন্ত্ৰণা সহিব নোৱাৰি সাবিত্ৰীয়ে মাটিতে বহি দিলে। তেতিয়া বান্দৰটোৱে লাহেকৈ সাবিত্ৰীৰ মূৰত হাতখন থলে। সাবিত্ৰীৰ এনেকুৱা লাগিছিল যেন কিবা দিব্য শক্তিয়ে তাইৰ শৰীৰত প্ৰৱেশ কৰিছে। লাহে লাহে এটা সুন্দৰ পোহৰে সাবিত্ৰীক চাৰিওফালৰ পৰা ঘেৰি ধৰিলে আৰু তাৰ কিছু সময়ৰ পিছতেই এটি শিশুৰ কান্দোন শুনিবলৈ পোৱা গ'ল। সাবিত্ৰীয়ে দেখিলে যে তাইৰ কোলাত এটি কেঁচুৱা আছে। সেই শিশুটিৰ কপালত এটা দিব্য চিহ্ন আছিল। বান্দৰটোৱে সেই বালকৰ ফালে চাই ক'লে, এই সন্তান মানৱ আৰু দেৱত্বৰ মিলনৰ প্ৰতীক। এই সন্তানে আহি থকা সময়ত সত্য আৰু ধৰ্মক প্ৰতিষ্ঠা কৰিব। এই সন্তানক ৰক্ষা কৰাটো তোমাৰ কৰ্তব্য। সাবিত্ৰীয়ে আলফুলে সেই সন্তানক বুকুৰ মাজত সাৱটি ধৰিলে আৰু ক'লে, মই অৱশ্যেই মোৰ সন্তানক ৰক্ষা কৰিম। বান্দৰটোৱে এটা হাঁহি মাৰি ক'লে, সাবিত্ৰী, এতিয়া মোৰ কাৰ্য সম্পন্ন হৈছে। সাবিত্ৰীয়ে ক'লে, এতিয়া তুমি মোক এৰি থৈ নাযাবা। মই তোমাৰ অবিহনে কেনেকৈ থাকিম? বান্দৰটোৱে ক'লে, সাবিত্ৰী, মই এতিয়া মোৰ বাস্তৱিক অৱস্থালৈ ঘূৰি যাবই লাগিব। কিন্তু যেতিয়াই তোমাৰ মোক প্ৰয়োজন হ'ব, তেতিয়া মই অৱশ্যেই তোমাৰ কাষলৈ আহিম। সাবিত্ৰীৰ দুচকুৰে চকুলো নিগৰি আহিল। কান্দি কান্দি সাবিত্ৰীয়ে ক'লে, এতিয়াতো মোক সঁচা কথা কোৱা, আচলতে তুমি কোন? বান্দৰটোৱে ক'লে, মই তোমাক আগতেও কৈছো, এতিয়াও কওঁ, সঁচাই মই ঋষি অত্ৰিৰ পুত্ৰ। মই এতিয়া তোমাৰ জীৱনৰ ৰক্ষক হৈ পৰিলো। যেতিয়াই তোমাৰ আৰু তোমাৰ সন্তানৰ প্ৰতি কিবা সংকট আহিব, তেতিয়াই মই তোমাৰ সন্মুখত থিয় দিম। সাবিত্ৰীয়ে সদ্যজাত দেৱশিশুটিক সাৱটি ধৰি ক'লে, সকলোৱে এৰি গ'লেও মোক মোৰ এই সন্তানে যে কেতিয়াও এৰি থৈ নাযায়, সেই কথা মই জানো। এই বুলি কৈ সাবিত্ৰীয়ে সেই শিশুটিক চুমা খাবলৈ ধৰিলে। বান্দৰটোৱে সাবিত্ৰীৰ ফালে একেথৰে কিছুপৰ চাই সেই স্থানতেই অদৃশ্য হৈ পৰিল। সাবিত্ৰীয়ে আকাশৰ ফালে চাই এটা দীঘল উশাহ ললে। তাই অনুভৱ কৰিছিল যে তাইৰ জীৱনে এতিয়া এক নতুন গতি ললে। তাৰ পিছত সাবিত্ৰীয়ে সেই সন্তানটিৰ নাম অনিৰুদ্ধ ৰাখিলে। সাবিত্ৰীৰ পুত্ৰ অনিৰুদ্ধ খুবেই অসাধাৰণ আছিল। অনিৰুদ্ধৰ শৰীৰৰ পৰা অনবৰতে দিব্য আভা নিৰ্গত হৈ আছিল। যিখন গাঁৱৰ মানুহে আগতে সাবিত্ৰীক কুলক্ষণী চৰিত্ৰহীন বুলি ভাবিছিল, সেই গাঁৱৰ মানুহে এতিয়া সাবিত্ৰীক দেৱীৰ দৰে পূজা কৰিবলৈ লৈছিল। সাবিত্ৰীয়ে পুত্ৰ অনিৰুদ্ধক খুব মৰমেৰে ডাঙৰ কৰিলে। সাবিত্ৰীয়ে এই বিশ্বাস লৈ জীয়াই আছিল যে যিদিনাই তাইৰ লগতে তাইৰ সন্তানৰ জীৱনলৈ কিবা সংকট আহিব, সেইদিনাই অৱশ্যেই সেই বান্দৰটোৱে সিহঁতক ৰক্ষা কৰিব। সেই বান্দৰটোৰ প্ৰেম সাবিত্ৰীৰ জীৱনৰ এক অভিন্ন অংগ হৈ পৰিছিল। প্ৰিয় দৰ্শক, প্ৰেম, ত্যাগ আৰু দিব্যতাৰ এই কাহিনীয়ে যুগ যুগ ধৰি সকলোকে অনুপ্ৰাণিত কৰি আহিছে। যদি ভিডিঅ'টো আপোনাৰো ভাল লাগিল, কমেণ্টত হৰ হৰ মহাদেৱ বুলি লিখি ভিডিঅ'টো অন্ততঃ 5জনক হ'লেও শ্বেয়াৰ কৰি দিব।